আজি আমি এই সাংবাদিক মেলৰ জৰিয়তে যি ৪৪,৭০৩ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হ'ল তেখেতসকলক ২৫ তাৰিখে খানাপাৰাত নিযুক্তি পত্ৰ ল'বলৈ আমি এই সাংবাদিক মেলৰ জৰিয়তে আটাইকে নিমন্ত্ৰণ জনাইছোঁ। অমিত শ্বাহ ডাঙৰীয়া ৩ বাজিৰ পৰা ৩:৩০ বজাত আহি সভা অংশগ্ৰহণ কৰিব। প্ৰাৰ্থীসকলে ২:৩০ বজাৰ ভিতৰত সভা কক্ষৰ ভিতৰত সোমাব লাগে। মিটিং ১-১.৫ ঘণ্টা সময় চলিব। তাৰ পিছত আমি কেনেকৈ এপইণ্টমেণ্ট লেটাৰ পাব বা ক'ত আমি এপইণ্টমেণ্ট লেটাৰ দিম, কেনেকৈ দিম, কোন কাৰ্যালয়ত গ'লে তেওঁলোকে পাব, তাৰ বিষয়ে আমি তেওঁলোকক গোটেই কথাখিনি আমি জনাম। কিছুমানে যাতে পিছত আমাৰ অসুবিধাৰ সন্মুখীন নহয়, গতিকে সকলো প্ৰাৰ্থীয়ে সেই সভাখনৰ শেষ নোহোৱালৈকে বিশেষকৈ গোটেই কথাখিনি শুনাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে মই প্ৰাৰ্থীসকলক ২৫ তাৰিখে ৩ বজাত পুৱাকৈ, বিশেষকৈ ২:৩০ বজাত পুৱা কৰি মই সভালৈ নিমন্ত্ৰণ কৰিছোঁ। পেণ্ডেল এইবাৰ আমি বনোৱা নাই। অলপ চিটিকনি বৰষুণ হ'ব পাৰে বা নহ'ব পাৰে, সেইখিনি যেনেকৈ হ'ব, কিন্তু পেণ্ডেল বনালে চৰকাৰৰ বহুত টকা গুচি যায় কাৰণে আমি এইবাৰ অলপ পেণ্ডেলটো এভইড কৰিছোঁ। গতিকে যি নহওক সকলো প্ৰাৰ্থী আহিব। আমি পৰ্যাপ্ত পানী আদিৰ ব্যৱস্থা ৰাখিছোঁ। সকলো প্ৰাৰ্থীয়ে নিজৰ এখন আইডেণ্টিটি কাৰ্ড লৈ আহিব। তেওঁৰ আধাৰ কাৰ্ডে হওক, ড্ৰাইভিং লাইচেন্সে হওক, কিবা এটা আইডেণ্টিটি কাৰ্ড তেওঁলোকে লৈ আহিব। ১ তাৰিখে প্ৰাৰ্থীসকলে কাৰ্যালয়ত যোগদান কৰিব লাগিব। ১-ৰ পৰা ১৫ তাৰিখলৈকে যোগদানৰ সময়সীমা থাকিব। ১৫ তাৰিখৰ পিছত যদি কোনোবাই যোগদান নকৰে, তেতিয়াহ'লে তেওঁলোকে চাকৰি কৰিব ইচ্ছুক নহয় বুলি ধৰি লোৱা হ'ব। চ' জইনিং ডেট ইজ অনলি 15 days, from 1st June to 15 June। এই ১৫ দিনৰ ভিতৰত যোগদান কৰিব লাগিব আৰু বিভাগীয় প্ৰশিক্ষণ আদিত তেওঁলোকে অংশগ্ৰহণ কৰিব লাগিব। নতুনকৈ চাকৰি পোৱা ল'ৰাখিনিয়ে যদিও এটা নিজৰ বিভাগত যোগদান কৰিব, কিন্তু অসম চৰকাৰে এখন অধ্যাদেশ জাৰি কৰিছে, যাৰ জৰিয়তে চৰকাৰে প্ৰয়োজন অনুসৰি তেওঁলোকক বেলেগ বিভাগতো ব্যৱহাৰ কৰিব পাৰিব। এই অধ্যাদেশখন পুৰণা কৰ্মচাৰীসকলৰ কাৰণে প্ৰযোজ্য নহয়। এতিয়াৰ পৰা যোনে নতুনকৈ নিযুক্তি হ'ব তেওঁলোকৰ কাৰণেহে এই অধ্যাদেশখন প্ৰযোজ্য হ'ব। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ বিভিন্ন জিলাত সাময়িকভাৱে কোনোবা অফিচ কাছাৰীত এমপ্লয়ি নাথাকিলে এটা ডিপাৰ্টমেণ্টে আনটো বিভাগৰ পৰা বড়ো কৰি তেওঁলোকে সুন্দৰভাৱে চৰকাৰী কাৰ্যক্ৰমণিকা চলাই যাব পাৰিব। কাৰণ বহুত বিভাগত, যেনে PW বিভাগতে প্ৰায় ৩,০০০ গ্ৰেড 4 এতিয়া নিযুক্তি হ'ব। আমাক ইমান গ্ৰেড 4 নালাগে, ছাৰপ্লাছ নিযুক্তি হৈ যাব। গতিকে ৰাজহুৱা ধনৰ যাতে অপব্যয় নহয়, সেইকাৰণে ডিষ্ট্ৰিক্ট বা ষ্টেটৰ ভিতৰত তেওঁলোকক আন বিভাগতো প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব পাৰিব, তেনেকুৱা এটা সিদ্ধান্তও আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। থুলমূলত মই এইখিনিয়ে ক'ম যে যিসকলে চাকৰি পালে তেওঁলোকক আমাৰ অভিনন্দন, কিন্তু যিসকলে চাকৰি পোৱা নাই তেওঁলোকেও পঢ়া শুনাৰ অভ্যাস নিৰন্তৰভাৱে চলাই ৰাখক। কাৰণ আৰু ২২,০০০ চাকৰি আমাৰ খুলি